guys, welcome back to my YouTube channel. Punya ada video. Oh, स्वागतम जनाइछु। মানে আজি ব্লগটো ৰাস্তা পৰা ষ্টাৰ্ট কৰি দিছো, ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নহ'ল। মানে আমি আজি যাই আছো, ক'ৰবাত যাই আছো। ক'ত যাই আছো এই ক'ব দিয়ক। মই গাড়ী চলাই আছো। আমি এতিয়া বজাৰ কৰিব যাই আছো। ঘৰ বজাৰ? বিহু পালেহি নহয়। অ' আচ্ছা আচ্ছা। মানে গাইছ আমি আজি গৈ আছো এতিয়া বিহুৰ কিবা কিবি কিনিব। ইমান পইচা নাই দিয়কচোন। তথাপি আৰু এনেই আৰু সৰু সুৰাকে হয় নহয়? মানে এই মোক দিব গাইছ, মই দিওঁ খাম খাম। চাই থাকক আৰু দিয়ক চাই থাকক। Few moments later. তো গাইছ মানে আমি আজি আহিছোঁ জুডিঅ'ত। মানে বহুত দিন শুনি আছিলোঁ ইয়াতে বোলে বহুত চিপেষ্ট প্ৰাইজত কাপোৰবোৰ পায়। তাকে ভাবিলোঁ ইয়াতে আহি যাওঁ। তো বিহুৰ বজাৰ কৰিব কাৰণে ইয়াতে আহি গৈছোঁ। তাতে গাড়ীখন পাৰ্ক কৰিলোঁ। মেডামে আমাৰ চুৰি কৰিছে। বিয়া খাব যাই থকা নাইতো? কৈ দিয়া বিহুৰ বজাৰৰ বিষয়ে কিবা এটা কৈ দিয়া। বিহু পালেহি আৰু জোৰকে আকৌ শুনা নাপাব। বিহু বোলো পালেহি, এতিয়া আমি বজাৰ কৰিব লাগে, কাপোৰ লাগে তাৰমানে। আচ্ছা আচ্ছা। তো গাইছ যাই থাকোঁ দিয়ক। হেল্ল', কিবা পচন্দ হ'ল? তো গাইজ মই মানে এনেকৈ আছোঁ আৰু আমাৰ ছাৰে এনেকৈ ট্ৰাই কৰি আছে। মজা লাগিছে, মজা সঁচাই বহুত মজা লাগিছে। চাওক চাওক আৰু বিহু বিহু লাগিছে দিয়ক। আৰু মোৰ উপায় নাই, মই এনেকৈ বস্তু ল'ব লগা হৈ আছে। এইবাৰ আমাৰ ছাৰে মানে আৰু এটা বেলেগ ট্ৰাই কৰি আছে। চাওঁ ৰ'ব কি কৰোঁ। হ'লনে বাৰু চাওঁ। এইটো ডাঙৰ ডাঙৰে বেলেগ। চ' এতিয়া কোনটো লয় দেখাই আছোঁ ৰ'ব, ঘৰত যাই দেখাম। কিমান চাবা আৰু? গাইছ মই এনে গাইছে গেঞ্জি কিন্তু 50 টকীয়া পিন্ধো, আজি 300 টকীয়া আছে গেঞ্জি। জুডিঅ'ত মানুহে কমৰ কাৰণে আপোনালোকে আহি চাব। কিন্তু ইমানো কম নহয়, ইমানো কম নহয়, ইমান এক্সপেক্ট কৰিছিলোঁ। চব ইয়াৰ কাপোৰ নিদিওঁ, মোক এতিয়ালৈকে এটাও চাব দিয়া নাই। অঁ মজা লাগছে। শ্বৰ্ট নহয় এইটো, এইটো এনেকুৱা পিন্ধে। সৰু মানুহ ডাঙৰ হৈছে, ভালে লাগছে। ডান্স কৰি আছে। মই এইখিনি লৈ ল'লোঁ, মানে কি কি ল'লোঁ চাব। এটা দুটা তিনিটা, এটা গেঞ্জি দুটা চাৰ্ট। বিলটো পে' কৰি দিবা, বিলটো পে' কৰি দিবা। এতিয়া মই চাগে গৈ আছে, মই যোৱা নাই বাৰু। হেল্ল', কিমান টকা? মিনি পাৰফিউম মই ইমানকেইটা পাৰফিউম চাওঁ, এই পাৰফিউমৰ ষ্টক আছে ইয়াতে। ইমান পাৰফিউম, এইকেইটাৰ গোন্ধকেইটা ভাল নহয়, এই তিনিটাৰ গোন্ধকেইটা বহুত দিন। 12 seconds later. ত' মোৰখিনি কৰা হৈ গ'ল নেকি? চোৱা এতিয়া এইখিনি কৰিব গৈ আছোঁ। তলত চোৱা, তলত ছোৱালী মানুহৰ বজাৰ মানে মৰা এতিয়া। হা এই মৰা এতিয়া মৰা। মোৰ 50 মিনিটত কাপোৰ কিনা হৈ গৈছে। 50 মিনিটত হৈছে এনে ক'বা মোৰ একো পচন্দ লগা। অ' মেডাম ইয়াতে জাষ্ট ষ্টাৰ্টিং বহুত আছে ভিতৰত। ব'লা এই কোনযোৰ? মাই গড, একদম ফটোতকৈ ফটো এইটো মোৰ লগা নাই। মই নাজানে ছোৱালীৰ কথা। তো গাইছ মই যি দেখিছোঁ মানে ল'ৰাৰ তাতে গৈছোঁ, ইমান মানে বেছি কালেকশ্যন নাই। যিখিনি আছে সেইখিনি ঠিকে আছে না, মানে চব শেষ হৈ গৈছে। কিন্তু ছোৱালী চাওকচোন একবাৰ, বাপৰে এভেইলেবল। ছোৱালীৰ কাৰণে বনাই নেকি গোটেই দুনিয়াখন?
অঁ পিন্ধি চোৱা গম পাম এতিয়া মই থাকিব লাগিব এতিয়া মই চ' গাইজ মই এইটো চাইছোঁ আৰু ভাল লাগিছে নেকি ক'ব চব কেনেকুৱা লাগিছে কোনটো ভাল লাগিছে ক'বচোন অলপ Few moments later. ত' গাইজ ফাইনেলি এইটো লৈ ল'লে ময়ো লৈ ল'লোঁ দুয়োটা চেম পইচা লৈছোঁ খালি এই মোতকৈ 1 টকা বেছি চাৰে মানুহটো হ'বই না বাইদেউকো দিয়ক বাই বাই জুডিঅ' আৰু নেক্সট টাইম ত' হৈ গ'ল আমাৰ জুডিঅ'ৰ বজাৰ কৰা হা এতিয়া আমি তলত নামি যাই আছোঁ যাওঁ গাড়ীখন লওঁ এবাৰ আৰু ক'ৰবাত যাম তই মোক কভাৰ ল'ব লাগিছিল মোবাইল এতিয়া আহিছোঁ ডাইৰেক্ট মানে গাড়ীখন লওঁ আৰু যাওঁ হা ভাল লাগিল কিন্তু বহুত সোনকালে হৈ গ'ল আমাৰ বজাৰ পৰা এতিয়া আমি আৰু ক'ৰবাত যাব লাগিব আৰু সোনকালে হ'ল দেৰি কৰিব লাগিছিল তাৰমানে মই গোটেইখিনি চাব পাৰিলোঁ হয় না মই গোটেই কাপোৰ চাব পাৰিলোঁ হয় সেইটো হয় কিন্তু চালোঁ হয় যদি মোৰ একাউণ্টত বহুত টকা থাকিল হয় মানে আহিলোঁ জুডিঅ'ৰ পৰা ওলাই কিনে বহুত ফুৰিলোঁ ৰেষ্টুৰেণ্টৰ চাৰ্জ কৰি বেয়া কাজিয়াও লাগিল খোৱাৰ কাৰণে গাইছ তো এতিয়া খাই লওঁ মানে বস্তু আনাই এনেকৈ অলপ কিবা খাই লওঁ পেটত পূজা কৰি লওঁ তাৰপিছত এটা ভিডিঅ' বনাম ভিডিঅ' বনাই কিনে তো চাই দিওঁ আমি খাই দিওঁ (3:28 a.m.) খাই চাই লৈ পিনে আহিলোঁ আহি কিনে এতিয়া যাই আছোঁ এইক থৈ কিনে মই ঘৰত যাই আছোঁ আৰু কি কিনিলোঁ আপোনালোকক ঘৰত যাই কিনে দেখাম ভালকৈ হয়নে এই এনেকৈ আছে কিবা ৰিজাল্ট আছে কি ৰিজাল্ট আছে মুখখন চাই কিনে কমেণ্ট কৰিবচোন একবাৰ দেখাইছোঁ দিয়ক মই এতিয়া তাইক থৈ পিনে এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পাই কিনে এতিয়া ভিডিঅ'টো এণ্ডে কৰিম আজি চাগে ভিডিঅ'টো ইমান দীঘলো নহ'ল মানে মল চলত ভিডিঅ' কাৰণে অলপ লাজ চাজ লাগে দিয়কচোন তো তথাপিও যেনেকৈ বাৰু সেনেকৈ দেখাইছোঁ এতিয়া কি লৈছোঁ সেইটো আপোনালোকক দেখাই কিনে বিদায় লওঁ আৰু চাই দিয়ক তো এইটো এটা আছে এইটো মোৰ আৰু জুডিঅ'ত বহুত গাইজ চিপেষ্ট হয় মানে বহুত কম জুডিঅ'ত বহুত কম প্ৰাইজত বস্তুবোৰ পায় এইটো তাইৰ হয় এইটো এটা ফ্ৰক হয় ৰ'ব 1 ছেকেণ্ড এইটো এটা ফ্ৰক হয় এইটোত লৈছে এইটো 799 কিন্তু এইটো ধৰক বেলেগ এটা মলত বা ক'ৰবাত গ'লে এইটো 1200-1300 টকা ল'লে হয় এইটো এটা তাৰপিছত আৰু এটা লৈছে তাই এইটো টপ এটা এইটোত লৈছে কিমান 499 তো তাই এই দুটা লৈছে বিহু বুলি তাৰপিছত এইখন আমাৰ তাইৰ বিল চাওক গাইছ 1308 টকা আৰু এটা বস্তু চাব ৰ'ব মিলাই আনিছোঁ দুটাই আৰু মোৰ বিলখনত চাওক কিমান 1307 আৰু তাইৰখন 1308 1300 টকাৰ বস্তু আনিছোঁ গাইছ দুটা একদম মিলাই লৈ গৈছোঁ তাইটো হ'ল এতিয়া মোৰটো তাই দেখালোঁ এতিয়া এইটো চাওক এইটো এটা মই চাৰ্ট এটা লৈছোঁ মানে এইটো ডিজাইনটো ভাল লাগিছে চাওক অলপ ফুটা আছে চাওক চাৰ্টটোত তো ডিজাইনটো ভাল লাগিল কিবা এটা ইউনিক ডিজাইন মানে ফাৰ্ষ্ট টাইম পিন্ধিম এনেকৈ ফুটা তাৰপিছত এইটো এটা ল'লোঁ এইটো লৈছে 599 এইটো এতিয়া ধৰক বাহিৰত যদি এইটো ল'ব যাওঁ বেলেগ মল বা কিবা এই ডিজাইনটোৰ কাৰণে এইটো 1000-1200 টকা ল'ব তো জুডিঅ'ত কমতে পাইছোঁ লৈ গাইছ বিহু বুলি এইটো এটা তাৰপিছত নেক্সট এটা গেঞ্জি এটা লৈছিলোঁ গেঞ্জিটো আৰু কি দেখাম গাইছ এইটো এটা গেঞ্জি এটা লৈছোঁ এইটো 200 টকা লৈছে 199 এইটো এটা হ'ল এবাৰ নেক্সট এই চাৰ্টটো লৈছিলোঁ তাৰপিছতো মোৰ এই চাৰ্টটো বেছি ফেভৰেট হৈ গৈছে এইটো এটা এইটো দেখিছিলে চাগে ট্ৰাইল ৰুমত যিটো ট্ৰাই কৰিছিলোঁ এতিয়া এইটো এই তিনিটা কি আছিল বজাৰ তো আজিকালিতো জানে আৰু এটা চাৰ্ট নৰ্মেল আপুনি এখন দোকানত যাব এটা চাৰ্ট 1000ৰ তলত দাম নকয় আপোনালোকক 1000 ল'বই
সেইকাৰণে মই আপোনালোকক এইটো দেখাই দিলোঁ যে এনেকৈ এনেকৈ ল'ব। তো বিহু আহি আছে, কালি ভিডিঅ' আপলোড হৈ যাব, কালি মানে মানডে ভিডিঅ' আপলোড হৈ যাব। তো আপোনালোকে যাওক, জল্দি জল্দি জুডিঅ'ত যাওক, কিবা কিবি কিনক, এনজয়। এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তাই আৰু মোৰ গাইজ ভ্লগ দিয়াতে আপোনালোকে বহুত ছাপোৰ্ট কৰি আছে। তো আৰু আগলৈকে এনেকুৱা ভ্লগ দি থাকিম, বিহুৰ ভ্লগো দিম। তো চাই থাকিব আপোনালোকে। বাই বাই।